সাবস্ক্ৰাইব কৰক দ্য ফ্ৰেণ্ড সাৰ্কেল ইউটিউব চেনেল আৰু লগতে বেল আইকনটো দবাই দিয়ক যাতে ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আপুনি চাই আছে ইউটিউব চেনেল দ্য ফ্ৰেণ্ড সাৰ্কেল। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে ফোনৰ এটা ব্ৰাউজাৰত যাব লাগিব। মই গুগল ওপেন কৰিলোঁ। তাতে আপুনি লিখক rhreporting.nic.in ক্লিক কৰি দিয়ক। ওপৰতে চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাতে ক্লিক কৰক। এখন পেজ খুলি আহিব। নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে অলপ পলম হৈ আছে। rhreporting.nic.in আপুনি PMAY মাৰিলেও আহি যাব। এই পেজ খুলিল, আপুনি ডেস্কটপ মোড কৰি লওক। চাওক ইয়াতে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, ডেস্কটপ মোড হোৱাৰ পিছত ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট এক নম্বৰ আছে ইয়াৰ ৱাইজ, আৰু আছে হাই লেভেল ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট। ক্লিক কৰক। হাই লেভেল ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট পেজ খুলিব। চাওক তাতে PMY কমপ্লিট প্ৰগ্ৰেছ দিয়াই আছে টিল ডেট। প্ৰধানমন্ত্ৰী আৱাস যোজনা আসাম সিলেক্ট কৰক, তলত অল ষ্টেটত। নেটৱৰ্কৰ অলপ প্ৰব্লেম, জিঅ' কি ক'ব আৰু। জিঅ'ৰ কাৰণে আৰু অৱস্থা বেয়া। অলপ সময় অপেক্ষা কৰক। খঙে উঠিছে চাগে, উপায় নাই, জিঅ'ৰ অৱস্থা। মোৰ নিজৰে খং উঠিছে। পেজ খুলিছে, তাৰপিছত চিলেক্ট আছে, ইয়াতে চিলেক্ট কৰি আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰক। মোৰ দৰং, সেইকাৰণে মই দৰং চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আপুনি চিলেক্ট অপশ্যনত গৈ আপোনাৰ ব্লক চিলেক্ট কৰক। মোৰ ব্লক দলগাঁও শিয়ালমাৰী, মই এইখন ক্লিক কৰিলোঁ। তাৰপিছত আপুনি আপোনাৰ পঞ্চায়ত চিলেকশ্যন কৰিব লাগিব, বহুত আছে। মোৰ কৌপাটি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত এইখিনি হৈ গ'ল। আপুনি ছাবমিটত ক্লিক কৰি দিয়ক, ছাবমিট কৰি দিয়ক। এইখিনি ছাবমিট হৈ গ'ল। ছাবমিট হোৱাৰ লগে লগে চাব তাতে লিষ্ট আহিব, ভিলেজ ৱাইজ আপোনাৰ বহুত কেইজন লিষ্ট আহিব, নামৰ লিষ্ট আহিব। চাওক লিষ্ট আহিছে তলত নাম। এতিয়া আপোনাৰ কি নাম, আপোনাৰ কোনখন গাঁৱৰ কি, আপুনি তাৰ পৰা আপোনাৰ নাম আছে নে নাই আপুনি আৰামছে চাই ল'ব পাৰিব। চাওক ইয়াতে নাম আহিছে, নামবোৰ আপুনি এটা এটাকৈ বিচাৰি চাই লওক আপোনাৰ নাম আছে নে নাই। ওপৰত আপুনি PDF ডাউনলোড কৰিব পাৰি, লিখা আছে চাওক ডাউনলোড PDF, তাৰ পৰা PDF ডাউনলোড কৰিব পাৰি। আপুনি যদি PDF ডাউনলোড কৰিব বিচাৰে তাৰ পৰা PDF ডাউনলোড কৰিব পাৰিব। তো আজি এইখিনি আছিল, ধন্যবাদ।